গুড মৰ্ণিং জনাইছোঁ দেই সকলোকে। মই আজি বনাব লৈছোঁ গাহৰি মাংস। গতিকে মই মাংসখিনি ধুনীয়াকৈ বইল কৰি লৈছোঁ। বইল কৰাৰ পাছত মই এতিয়া ধুই লওঁ। ধুনীয়াকৈ ধোৱা হৈ গৈছে। এইটো হৈছে আমাৰ বিলাহী 3টা কাটি লৈছোঁ, আদা নহৰু বটা আৰু জলকীয়া এটা, পিঁয়াজ অকণ কাটি লৈছোঁ আৰু আলু এটা। এতিয়া কেৰাহীটো গৰম হৈছে। মই ইয়াতে দিম মিঠাতেল অকণমান, বেছি মিঠাতেল নালাগে বাৰু, যিহেতু গাহৰিত এনেও তেল থাকেই। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দিম কাটি থোৱা পিঁয়াজখিনি দিয়াৰ পিছত অলপ সময় এনেদৰে লৰাই থাকিম। আৰু যে মই জলকীয়া এটা কাটি থৈছিলোঁ, এইটো এতিয়া ইয়াতে দিম। পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ভাজি লৈছোঁ। ভাজাৰ পিছত মই ইয়াতে দিম আদা নহৰু বটাখিনি। ধুনীয়াকৈ দিয়াৰ পিছত এতিয়া লৰাই থাকিম এনেদৰে 2-3 মিনিট সময় ধুনীয়াকৈ ভাজি ল'ম, পিঁয়াজখিনি ৰংচোৱা পৰালৈকে। এতিয়া মই ইয়াতে দিম হালধি 1 চামুচ আৰু নিমখ 1 চামুচ। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি ল'ব পাৰে। মই ইয়াতে বাৰু অকণ দিছোঁ, যদি লাগে পিছত দিম বাৰু। এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ গোটেইখিনি বস্তু ভাজা হৈ গৈছে আৰু মই ইয়াতে দিছোঁ মাংসখিনি, বইল কৰি থোৱা মাংসখিনি দিছোঁ। মাংসখিনি দিয়াৰ পিছত এনেদৰে অলপ সময় লাৰি থাকিম, যাতে তলাত নালাগে মানে। তাৰপিছত মই ইয়াতে দিম গৰম মছলা 1 চামুচ আৰু ৰেড চিলি পাউডাৰ অকণমান, আৰু ইয়াতে লং ইলাইচি যে গুড়ি থাকে এইটো অকণমান লৈছোঁ। ৰেড চিলি মই বেছি দিয়া নাই বাৰু, হাজবেণ্ডে জ্বালা খাই বহুত বেছি বেয়া পায়। গতিকে মই অকণমান চিকেন মছলাও লৈছোঁ। যদি আপোনালোকে নাখায় তেনেহ'লে স্কিপ কৰিব পাৰে, মই অকণমান দিছোঁ। গোটেইখিনি মছলা দিয়াৰ পাছত এতিয়া মই ধুনীয়াকৈ এনেদৰে 2-3 মিনিট সময় ভাজি থাকিম। অলপ সময় ভাজাৰ পিছত মই ইয়াতে দিছোঁ কাটি থোৱা বিলাহীখিনি দিয়াৰ পিছত এনেদৰে অলপ সময় আৰু লাৰি থাকিম। দাবাৰ এটা আড়াল দি থ'ম, যাতে সোনকালে বিলাহীটো সিজে, আৰু গেছৰ জুইটো অকণমান কমাই দিছোঁ। এতিয়া হৈ গৈছে, আমাৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। মই ইয়াতে দিছোঁ কাটি থোৱা আলুখিনি দিয়াৰ পিছত এনেদৰে অলপ সময় লৰাই থাকিম। অকণমান তলাত লাগিছে দেই, কোনো কথা নাই বাৰু, পানী দিলে ভাল হৈ যাব। ধুনীয়াকৈ ভাজা হৈ গৈছে। মই ইয়াতে দিম পানী অকণমান দি মাত্ৰ ধুনীয়াকৈ উতলি আহিব দিম, তেতিয়া আলুখিনি ধুনীয়াকৈ সিজিব। মানে এটা ধুনীয়া গোন্ধ আহিছে নহয়, এতিয়াই খাওঁ লাগিছে। গতিকে মই অলপ সময় এনেদৰে হেতাখনে দি অলপ লাৰি দিছোঁ আঞ্জাখিনি। এতিয়া মই টেষ্ট কৰি চাওঁ কেনেনো মই বনিছোঁ মাংসখিনি। মাংসৰ কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া খাই চাইছোঁ, বহুত বেছি টেষ্টি হৈছে। সেইকাৰণে মই একদম পাগলা নিচিনা মাথাটো ঘূৰাই গান গাই খাই আছোঁ। বহুত বেছি সঁচাই মজা লাগিছে আজি আঞ্জাখন। এতিয়া ধুনীয়াকৈ মই খাই লওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে ক'ৰ পৰা চাই প্লিজ কমেণ্ট কৰি জনাই দিব দেই। এতিয়া বাই বাই, আৰু এটা নেক্সট ব্লগত লগ পাই আছোঁ।